Hey guys, good morning. Welcome back to my channel. মোৰ নতুন vlogলে আপোনালোকক স্বাগতম জনাইছো। তো আজি হৈছে 15th of February. আজি আমাৰ anniversary day. তো first anniversary আজি আমাৰ। তো এতিয়া বাজিছে 8:30 আৰু মই আজি সোনকালে উঠিলো। সোনকালে উঠি মিলি কাম চাম কৰি আজৰি হৈ এতিয়া গা পা ধুই ৰেডি। এতিয়া জাস্ট মন্দিৰ যাব লাগে আৰু তো ফাৰ্ষ্ট আজি মন্দিৰ দৰ্শন কৰিম। তো হেয়া এতিয়া বাজিছে 8:30 আৰু মই এতিয়া ওলাই লওঁ ওলোৱাৰ পিছত আকৌ লগ পাই আছো এতিয়া আমি নাৰিকলি মন্দিৰ আহিছো তো ইয়াৰে অলপ ওচৰ আছিলে নাৰিকলি মন্দিৰ তো হেয়া এতিয়া মন্দিৰত আহিছো আজি বিয়া সাজযোৰকে পিন্ধিছো এয়া কেনেকুৱা লাগিছে জনাব নাৰিকলি মন্দিৰ এইটোহে আছো সো গাইস এতিয়া পূজা কৰা হৈ গ'ল পূজা কৰিলো আৰু এতিয়া 11টাই বাজিছে আৰু তো পূজা সজা কৰা হৈ গ'ল তো গাইস এতিয়া বাজিছে 2টা আৰু আমি এতিয়া বাইহাটা চাৰিআলিত আছো তো এখন দোকানত আহিছো টি টেবুল এটা ল'বলৈ আছে মানে আমাৰ কেক কাটিং কৰিবলৈ মানে যোনটো টি টেবুল আছিলে সেইটো নাই মানে সো এতিয়া ল'ব আহিছো তো এতিয়া আমি কেটা 2টা বাজিলে তো আমি এতিয়া সবজি কিনি আছো আৰু তো যেহেতু ৰাতি খানা আছে তো তাৰ বজাৰ আমি নিজে কৰিব লগা হৈছে হয়নে আমাক বজাৰ কৰি দিয়া মানুহে নাই ন নৰু কেইটামান সোমাই দিয়ক আমি এতিয়া আহিলো তো টেবুলখন হৈ গ'ল এতিয়া গাড়ীত পঠাই দিম সেইখন আৰু এতিয়া সবজিখিনি আমি লৈ লৈছো আৰু গাজৰ বিন এইবিলাক পোলাওত দিব লাগিবতো তো সেইকাৰণে তো সেয়া চাই থাকক কি ধুনীয়া ন জায়গা দেখি চাওক গাইস মেনুখন চাওক আমাৰ ই একেবাৰে কুচমুচ হা পানী বটল এটা দিব কি খাব লৈছা চিকেন ফ্ৰাইড ৰাইচ তো গাইস এতিয়া 2:30 হৈছে আৰু 2:30 মানে অলপমান ভোক লাগিছে আৰু ৰাতিলে টাইম আছে তো সেইকাৰণে ভাবিছোঁ কি ইয়াতে ফুড চাৰিআলিত এখন ফুড ভিলাও আছে মই গম পোৱা নাছিলোঁ তো আজি গম পালোঁ তো আজি সোমালোঁ আৰু ইয়াতে তো ইয়াতে মই এতিয়া চিকেন ফ্ৰাইড ৰাইচটো খাই লওঁ আৰু কফি এটা খাওঁ খাই মেলি পেলাই গিফ্ট লোৱাই নাই হাজবেণ্ডে একো ভাবিও পোৱা নাই ময়ো একো ভাবি পোৱা নাই চ' লাষ্টত একদম জনাম আৰু কি ল'লোঁ কি নল'লোঁ যদিও নলওঁ তেতিয়াও জনাম যদিও ল'ম তেতিয়াও জনাম তো সেয়া এতিয়া এইখিনি খাওঁ খাই মেলি আমি যাম আৰু তো এইখিনি টেষ্ট কৰি চাওঁ ফুড ভিলাৰটো কেনেকুৱা তো খাই লওঁ তাৰপিছত আহি পালোঁ এতিয়া 4:30 হৈছে এতিয়া 4:30 হ'ল তো এতিয়া অলপমান এইবিলাক ডেক'ৰেশ্যনৰ বস্তু কেইটামান ডেক'ৰেশ্যনটো কৰি লওঁ ভাল লাগিব তেতিয়া তো এতিয়াতো 4:30 হৈ গ'ল তো কৰোঁ আৰু লাহে লাহে ডেক'ৰেশ্যনটো তো হাজবেণ্ডেও অকণমান কিবা ল'ব গৈছে বজাৰ কৰিব গৈছে তো আহি আছে তো তেতিয়ালৈকে মই বেলুনকেইটা ফুলাই লওঁ হে গাইজ তো এতিয়া 7:04 হৈছে আৰু তো এতিয়া একো কেক কাটিঙো হোৱা নাই আমাৰ মানে বহুত দেৰি হৈ গ'ল তো এতিয়া মানে সব ডেক'ৰেশ্যন হ'ল আৰু এতিয়া মই ওলাম তো ওলাই মেলি আকৌ লগ পাই আছোঁ একদম কেক কাটিং কৰিম আৰু এতিয়া চ' গাইজ এতিয়া মই ৰেডি হ'লোঁ তো কেনেকুৱা লাগিছে জনাব এয়া ভেলেণ্টাইন ডে এতিয়া ফুল মই আজি ব্যৱহাৰ কৰি ল'লোঁ 3 পাহ তো মেকআপ মই
নিজে কৰিছোঁ আৰু বাকী চাদৰ মেখেলা খুৰীয়ে পিন্ধাই দিছে তো কেনেকুৱা লাগিছে জনাব আজি আকৌ কইনা নিচিনা সাজিলোঁ আৰু তো সেইটোৱে আৰু এতিয়া আমি কেক কাটিম তো এতিয়া হৈছে 7:45 বহুত দেৰি হৈ গৈছে দেৰি হৈ গ'ল তথাপিও একো নহয় আৰু দেৰি হ'লে তো হ'ব আৰু এয়া বাহিৰত আমি অলপমান ডেকৰেশ্যন কৰিলোঁ এয়া আৰু এইখিনি বেলুনখিনি প্ৰায়ভাগ 30টা 40টা বেলুন মই অকলে ফুলালোঁ তো তেনেকৈ মুখখন পূৰা বিষাই গৈছিলে তো লাষ্টৰ টাইমত অলপমান গৈ ওলালোঁ আৰু আজিৰ ড্ৰেছটো খুৰীয়ে পিন্ধাই দিছে ধুনীয়াকৈ পিন্ধাই দিছে তো মইতো ইমান ভালকৈ পিন্ধিবই নাজানো আৰু এয়া খুৰীয়ে লগাই দিছে আইলেছটোতো হেল্প কৰি দিছে আৰু খুৰীয়ে তো এয়া ৰাইচ পুৰা আছে চাওঁ তোমাৰ চেহেৰাটো দেখাই দিয়ে এয়া তয়ো ওলাইছে আৰু তো আমাৰ দুটা দেখাত কেনেকুৱা হৈছে জনাব আৰু আইতা এতিয়া আমি গ্ৰুপ ফটো ল'ম ন আৰু এইপিনে ৰাইচ এয়া বহি আছে চবে আৰু সেইপিনে জুই জ্বলাই আছে বেক কেমেৰা কৰি মই দেখাই দিম এয়া এতিয়া মই এটা এটাকে নাম সুধিম ইহঁতৰ তোমাৰ নামটো কোৱা কি নমস্কাৰ মোৰ নাম শ্ৰী পাপন বনিয়া আৰু তোমাৰ নাম কোৱা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰীতম বনিয়া আৰু তোমাৰ নাম নমস্কাৰ মোৰ নাম ঋতু অ পৰিবা আৰু তোমাৰ নামটো কোৱা কি শুনা নাই হিমান বনিয়া অ ইয়াৰ মুখখন একেবাৰে চিচি আৰু ই মোক দেখিলে পলায় আৰু এইটো হৈছে কুকুৰটো আৰু সেয়া হিতিকা একদম তো এয়া এতিয়া খানা বনাই আছে এয়া কি বনাইছে ন এইটো কি এইখিনি মাহৰ দালি আৰু এইখিনি আলু এইবিলাক মছলা হেৰি কৰি ৰাখিছে এইখিনি আলু ফ্ৰাই ন সৰু আলু কৰিলে এয়া তো ৰন্ধা বঢ়া চলি আছে এইখিনি পোলাওৰ কাৰণে কি খবৰ ভাল চিনি পাইছে নহয় মোক চিনি পাইছে নে নাই তো এয়া চবে জুই সেকি আছে আৰু এয়া হৈছে হেৰি আইতা মানে মোৰ শাশুমাৰ মাক হয় ঘৰ ওচৰতে তো সেয়া আৰু এয়া মামী হয় ন হেৰি ন ছেকেণ্ডজনী মামী ন আপুনি 3 নম্বৰ মামী নাই ন হা এয়া খুৰী মোক কাপোৰ পিন্ধাই দিছিলে এয়া খুৰীয়ে তাৰপিছত এয়া তোমাৰ নামটো কি আছিলে অনামিকাই মোক আইলেছেছ লগোৱাত সহায় কৰি দিছে এয়া পেহী ন পেহী হাই কৰি দিয়ক এনেকে খুৰী হাই কৰি দিয়ক তুমিও কৈ দিয়া হাই
Oh, I need you, and I were meant to be. And all these years that we have shared, I love you much more. You're my inspiration, you're what I live for. Loving you is for all time. I'll be here right by your side. And even when the storms might come, oh, we will stand strong. Our love is forever, our love is our song. And I thank you, my love, for this life you've given me. You are what I live for, you are all that I need. পোলাও কেনে হৈছে পোলাও ভাল হৈছে নে নাই হৈছে নে ভাল কিয় এনেকৈ আছে ই নকয় যে একো ভাল হৈছে তোমাৰ নামটো হিমান আছিলে ন ভাল হৈছে নাই হৈছে হা ও মাংস পোৱাই নাই আদিব অনামিকা পোলাও কেনেকুৱা হৈছে ভাল হৈছে হিতিকাই কি কৰিছে চোৱাচোন ডালা মশলা বেশি জোর নেগে হিটিকা দেখো না ডালা মশলা বেশি যায় কি হ'ব বিলে কিটাকার বিলে কত দুলছুনটা ভাল রে হিতিকাই রে Hey guys, তো এতিয়া সব খোৱা বোৱা হ'ল আৰু মানুহবিলাকো গ'ল তো এতিয়া বাজিছে কেইটা বাজিছে এতিয়া এতিয়া বাজিছে 12:05 তো সবে খাই বৈ গ'ল আৰু আমি জুইও অলপমান শিকিলোঁ তো এতিয়া আজি আৰু শুই থাকোঁ তো যদি দিয়া যদি ভিডিঅ'টো ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ দুটাকে আশীৰ্বাদ কৰিব যাতে প্ৰত্যেকটো বছৰ যেন আমি এনেকৈ লগতে থাকোঁ তো আৰু ভালে থাকোঁ সেই আশীৰ্বাদ কৰিব তো আজিলৈ ইমানেই আৰু এটা নেক্সট ভিডিঅ'ৰ লগত আকৌ লগ পাম তেন্তে আজিলৈ বাই বাই